নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অসমবাহীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সমালোচনাত সৰব সাহসীয় বিজেপি দলৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা কংগ্ৰেছ বিজেপিৰ মিত্ৰতাৰ প্ৰসংগত আনক দেখুৱাই কেটেৰা মাৰিবা ভিতৰি নেৰিবা বেথা বুলি মন্তব্য আগবঢ়ায় ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰঙিয়া তিনিআলিত থকা নামনি অসমৰ একমাত্ৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা মন্দিৰত নতুনকৈ নিৰ্মাণ হ'বলগীয়া মন্দিৰ গৃহটোৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছ দলক এনেদৰে আক্ৰমণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। কংগ্ৰেছ আৰু AIUDF লগ লাগিয়ে থাকে, মাজে সময়ে লোকক দেখুৱাই কাজিয়া লাগে যদিও দল দুটাই ভিতৰি মিল বৰ্তাই ৰাখে বুলি কয় সভাপতি কলিতাই। যদি ভূপেন বৰাই AIUDFৰ পৰা ধন লোৱা কথাটো সঁচা হয়, এয়া ভাল কথা নহয় বুলি উল্লেখ কৰাৰ লগতে দেশ আৰু ৰাজ্যত অধিকাংশ সময় শাসন কৰা কংগ্ৰেছ সংখ্যালঘুৰ বাবে কি কৰিলে বুলিও দলটোৰ প্ৰতি প্ৰশ্ন তোলে। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি কংগ্ৰেছ দলে দাবী কৰে যদিও দলটোৱে সংখ্যালঘুৰ শৈক্ষিক আৰু অৰ্থনৈতিক দিশটোৰ লগত সামগ্ৰিকভাৱে উন্নয়নৰ ক্ষেত্ৰত কি কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে ভৱেশ কলিতাই। বিজেপি চৰকাৰে সংখ্যালঘু লোকৰ বাবে কাম কৰাৰ বাবে দলটোৰ প্ৰতি সংখ্যালঘুসকলক আকৃষ্ট হোৱা বুলি কয় সভাপতি ভৱেশ কলিতাই। আনহাতে ৰঙিয়া তিনিআলিৰ ৰেল গেটত প্ৰয়োজন হৈ থকা উৰণীয়া সেতুখন অসম বিধানসভাৰ আগন্তুক বিত্তীয় বাজেটৰ পিছতে নিৰ্মাণ হ'ব বুলি সভাখনত বিধায়ক কলিতাই ঘোষণা কৰে। লগতে ৰঙিয়া তিনিআলিত নিৰ্মাণ হ'বলগীয়া মহকুমা দ্বিপতি সংযুক্ত কাৰ্যালয়ৰ নিৰ্মাণ বন্ধ হোৱাৰ কথা সম্পূৰ্ণ নৎসাত কৰি এয়া অসাধু লোকে প্ৰচাৰ কৰা বুলি উল্লেখ কৰে বিজেপি নেতাগৰাকীয়ে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাৰ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি সভাত উল্লেখ কৰে বিধায়কগৰাকীয়ে। 1982 চনতে স্থাপন হোৱা শ্ৰী শ্ৰী বিশ্বকৰ্মা মন্দিৰটোৰ আধুনিকীকৰণ চলিত বছৰৰ 17 ছেপ্টেম্বৰ আগতে সম্পূৰ্ণ হ'ব বুলি ৰঙিয়াৰ বিধায়কগৰাকীয়ে উল্লেখ কৰে। লগতে 5 লাখ টকাৰ অনুদান আগবঢ়ায়। আধাৰশিলা স্থাপন কাৰ্যসূচীত ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাৰ লগতে ৰঙিয়াৰ বহু নাগৰিক উপস্থিত থাকে। এটা ৰাস্তাক লৈ কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা। বৰপেটা জিলাৰ কলগাছিয়াত সংঘটিত হৈছে এই চাঞ্চল্যক ঘটনা। মাৰপিটৰ ফলত দুই পৰিয়ালৰ 8জনকৈ লোক গুৰুতৰভাৱে আহত হয়। উল্লেখযোগ্য যে পূৰ্বপুৰুষে দুটা পৰিয়ালৰ বাবে নিৰ্ধাৰিত কৰি দিছিল দুটা সমূহীয়া পথ। পূৰ্বে পুৰুষে নিৰ্ধাৰণ কৰি দিয়া সমূহীয়া গাঁৱলীয়া ৰাস্তাটোৰ ইমান দিনে দুটা পৰিয়ালে যাতায়াতৰ বাবে ব্যৱহাৰ কৰি আছিল। কিন্তু শনিবাৰে সৌদ তাহানিৰে পৰা পৰিয়ালটোৱে ব্যৱহাৰ কৰি অহা ৰাস্তাটোৰ অহা যোৱা কৰাত সময় আন এটা পৰিয়ালে বাধা প্ৰদান কৰে। পিছে দুয়োটা পৰিয়ালৰ মাজত প্ৰথমে যুক্তিতৰ্ক সৃষ্টি হয় যদিও পিছ মুহূৰ্তত ভয়ংকৰ মাৰপিটৰ সৃষ্টি হয়। উক্ত মাৰপিটত দুই পৰিয়ালৰ 8জনকৈ লোক গুৰুতৰভাৱে আহত হয়। পিছত ৰাইজৰ তৎপৰতাত আহতসকলক বৰপেটা অসামৰিক চিকিৎসালয়ত কলগাছিয়াত ভৰ্তি কৰোৱা হয়। 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব চুবুৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। উল্লেখ্য যে 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ল ত্ৰিপুৰাৰ বিধানসভাৰ নিৰ্বাচন। তিনিওখন ৰাজ্যৰ ভোট গণনা হ'ব 2 মাৰ্চত। শনিবাৰে অন্ত পৰিল মেঘালয় আৰু নাগালেণ্ডৰ হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ অভিযান। চৰকাৰী বিদ্যালয়ত ইউনিফৰ্ম প্ৰদানৰ বিষয়ক গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰী ৰমেশ পেগৰ। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এই কথা সম্পৰ্কে এখন আইন আছে, এই আইনখন মানিবলৈ সকলো বাধ্য। দুই এটা কাৰিকৰী সমস্যা আছে, এই সমস্যাসমূহ 2 এদিনতে সমাধান কৰা হ'ব বুলি উল্লেখ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় পূৰ্বোত্তৰ প্ৰকৃত সাহিত্য সন্মিলনত অংশ লৈ শিক্ষামন্ত্ৰী পেগুৱে এই বিষয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে ছাত্ৰ ছাত্ৰীৰ পোচাকৰ মানদণ্ড আৰু পৰিমাণক লৈ কোনো ধৰণৰ বুজাবুজি কৰা নহ'ব। লগতে পোচাকসমূহৰ বাবে কোনো ধৰণৰ নিবিদাও প্ৰদান কৰা নহ'ব। বিদ্যালয়সমূহক পোচাকৰ বাবে ধন আবণ্টন কৰা হ'ব। কিছুমান পৰিমাণৰ আৰু কেনেকুৱা মানদণ্ডৰ হ'ব সেয়া শিক্ষা বিভাগে নিৰ্ধাৰণ কৰিব বুলি উল্লেখ কৰে। লগতে সাহিত্য সভাৰ পুঁজি সন্দৰ্ভতো মন্তব্য আগবঢ়ায় শিক্ষামন্ত্ৰীগৰাকীয়ে।
তেওঁ কয় যে বাহা গৌৰৱ আঁচনিৰ অধীনত সকলো সাহিত্য সভালৈ ইতিমধ্যে প্ৰথম কৃষ্টিৰ পুঁজি মোকলাই দিয়া হৈছে। এই পুঁজি কৰ্পাছ ভাণ্ড হিচাপে ব্যৱহাৰ কৰি তাৰ সুতেৰে বছৰেকীয়া কাম কাজ সম্পন্ন কৰা সাহিত্যিক সভাসমূহে ইতিমধ্যে এনে সুদ ব্যৱহাৰ কৰি গাৰো সাহিত্য সভাই গাৰো ভাষাৰ 14খন পুথি প্ৰকাশ কৰি উলিয়াইছে। আন সাহিত্য সভাসমূহৰ পৰাও শিক্ষা বিভাগে অতি শীঘ্ৰে প্ৰতিবেদন বিচাৰিছে বুলি উল্লেখ কৰে। দ্বিতীয় কৃষ্টিৰ ধনু চৰকাৰে অতি সোনকালে মোকলাই দিব। উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সমাজৰ উদ্যোগত পূৰ্বোত্তৰ প্ৰকৃতি সাহিত্য সন্মিলন নামেৰে এক অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাগৰাকী সমল ব্যক্তিৰ উপস্থিতি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বিদ্যায়তনিক আৰু মননশীল আলোচনা চক্ৰ। এই আলোচনা চক্ৰত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু, বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী প্ৰমুখ, বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্ত, নেৰচাছ বেকনৰ সম্পাদক সৌম্যদীপ দত্ত। আলোচনা চক্ৰখনত ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে প্ৰকৃতি আৰু মানুহ বেলেগ বেলেগ নহয়, মানুহ প্ৰকৃতিৰ এটা অংগ। প্ৰকৃতি বচোৱাৰ ক্ষেত্ৰত জীৱ জন্তু চৰাই চিৰিকটি সকলোৱে নিজৰ কাম কৰি আছে, কিন্তু এই ক্ষেত্ৰত আমাৰ মানুহে কৰিব লগা কাম যথেষ্ট আছে। ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱত আৰক্ষী CRPFৰ অভিযান অব্যাহত থকাৰ সময়তে নিত্য নতুন কৌশলেৰে ড্ৰাগছ সৰবৰাহ অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰীয়ে। কৌশল সলালো যেন আৰক্ষীৰ পৰা ৰক্ষা পোৱা নাই ড্ৰাগছ সৰবৰাহকাৰীয়ে। পুনৰ মাটি খান্দি ড্ৰাগছ বিচাৰি অভিযান চলালে নগাঁও জুৰিয়া আৰক্ষী আৰু CRPFৰ এটা দলে। শনিবাৰে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত জুৰিয়াৰ নগাবন্দা অঞ্চলত অভিযান চলাই জুৰিয়া আৰক্ষী আৰু CRPFৰ এটা দলে কাটিমাৰস্থিত CRPFৰ 34 নং বেটেলিয়ন আৰু জুৰিয়া আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই নগাবন্ধাত জুৰিয়া আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাছুনিৰ নেতৃত্বত আৰক্ষী আৰু CRPFৰ দলে নগাবান্ধাৰ সাইফুল ইছলামৰ ঘৰত ড্ৰাগছৰ সন্ধানত চলাই অভিযান। সাইফুল ইছলামৰ ঘৰত মাটি খান্দি চলোৱা অভিযানত কেইবা লক্ষাধিক টকাৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী CRPFৰ দলটোৱে। মাটিৰ তলৰ পৰা হেৰইন ভৰ্তি 15টাকৈ চাবোনৰ বাকচ জব্দ কৰে আৰক্ষী CRPFৰ দলটোৱে। প্ৰায় 200 গ্ৰাম ওজনৰ হেৰইন মাটিৰ তলৰ পৰাই জব্দ কৰে অভিযানকাৰী দলটোৱে। জব্দ কৰা হেৰইনখিনিৰ বজাৰ মূল্য 15 লাখ টকাৰো অধিক বুলি অনুমান কৰা হৈছে। ড্ৰাগছ বিৰোধী এই অভিযানত হেৰইনখিন জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ মুঠ 7জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে। জনসাধাৰণৰ সৰ্বোচ্চ প্ৰকাৰ অভাৱ অভিযোগ পূৰণ কৰিবলৈ সক্ষম হোৱা বুলি চৰকাৰে দাবী কৰি থকাৰ সময়তে এটুপি বিশুদ্ধি খোৱা পানীৰ বাবে একবিংশ শতাধিক ৰাজ্যৰ এটা অঞ্চল মানুহে হাহাকাৰ কৰিবলগীয়া হোৱা দুখৰ ছবি এখন পোহৰলৈ আহিছে। কলিয়াবৰৰ 2 শতাধিক লোকে দশকৰ পিছত দশক ধৰি হাহাকাৰ কৰি আহিছে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে। মাটিৰ কুঁৱাৰ পৰা তোলা পানীৰে তৃষ্ণা নিবাৰণ কৰিবলগীয়া হৈছে কলিয়াবৰ হাতীগাঁও চাহ বাগিচাৰ 1 নম্বৰ লাইনৰ কলিয়াবৰ হালকনা বস্তিৰ সৰ্বসাধাৰণে। সন্ত্ৰাসবাদীৰ হাতত পুনৰ নিহত হ'ল এগৰাকী কাশ্মীৰ পণ্ডিত। এইবাৰ স্থান জম্মু কাশ্মীৰ পুলৱামা জিলাৰ আছান গাঁৱত দেওবাৰে সন্ত্ৰাসবাদীয়ে এগৰাকী কাশ্মীৰ পণ্ডিতক গুলীয়াই হত্যা কৰে। আৰক্ষী সূত্ৰত জনোৱা মতে সঞ্জয় শৰ্মা নামৰ নিশ্চিত কাশ্মীৰ পণ্ডিতগৰাকী বেংকৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিছিল। বজাৰলৈ যোৱাৰ সময়তে অচিনাক্ত সন্ত্ৰাসবাদীয়ে লোকজনক লক্ষ্য কৰি গুলীচালনা কৰে। সন্ত্ৰাসবাদীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন।